হাই দীপচন, তোমাক প্ৰথমতে বহু শুভেচ্ছা, শুভকামনা, বহুত মৰম তোমাৰ নতুন গীত দূৰ বহু দূৰৰ বাবে। মই তোমাৰ কণ্ঠত মাজে মাজে ফেচবুকত কিছুমান গীত তুমি পোষ্ট কৰি থাকা, মই শুনি থাকোঁ, মোৰ বৰ ভাল লাগে। তাৰ ভিতৰত কেইটামান গীত মোৰ বিশেষকৈ বৰ ভাল লাগিছিলে। আৰু তোমাৰ যিটো ফেমিলি লিনিয়েজ, ইপচন দা, ৰপচন দা, দেউতাৰ কথাটো বিশেষকৈ ক'বই নালাগে। তেনেকুৱা এটা ফেমিলিৰ ল'ৰা হিচাপে তুমি ডেফিনেটলি তোমাৰ মিউজিকেল চেঞ্চিবিলিটিজবোৰ তোমাৰ জিনছতে তুমি কেৰি কৰিছা, দেৰ ইজ ন' ডাউট এবাউট দেট। কিন্তু তুমি যিহেতুকে নতুন গীত এটি আমাক ভাল লগাই দিছা, সেইটো কিন্তু ডাঙৰ চেলেঞ্জ দেই। তোমাৰ কণ্ঠত নতুন গীতটি বৰ ভাল লাগিলে শুনি। তোমাৰ গীত, সেইটো কাৰোবাৰ বেলেগৰ গোৱা গীত নহয়। তো তোমাক মোৰ ফালৰ পৰা ওৱান্স এগেইন অল দ্য ভেৰি বেষ্ট। আৰু বহু দূৰলৈকে বিয়পি যাওক শ্ৰোতাসকলৰ মাজত, তাৰে কামনা কৰিলোঁ। উইচ ইউ অল দ্য ভেৰি বেষ্ট ওৱান্স এগেইন।